ভাস্কৰ, কোৱা। আমাৰ মানুহৰ ব্যক্তিত্বটোৰ আঁৰত এখন মুখা লুকাই থাকে। অথচ আমি কেতিয়াবা মন নগলেও বা আমাৰ কৰিবলগীয়া ইচ্ছুক নহলেও আমি কেতিয়াবা আমাৰ দায়িত্ববোৰ সামৰি বা কেতিয়াবা আনে বেয়া পাব বুলি আমি সকলোবিলাক কাম কৰি যাওঁ, য'ত নিজৰ সমস্ত সৰু সৰু দুখ কাহিনীবিলাক লুকুৱাই পিনি আনৰ আগত এনেকুৱা এখন মুখা ৰিপ্ৰেজেণ্ট কৰো য'ত আমাক ধৰিব নোৱাৰে। গতিকে এইখন মুখাৰ কিমান প্ৰয়োজন বুলি ভাবা তুমি? আচলতে আমাৰ ব্যক্তিত্ব বুলি ক'লেই আমাৰ জীৱনৰ যি দৈনন্দিন জীৱনত আমি যি মোকাবিলা কৰিবৰ কাৰণে আমাৰ যিটো সত্তা, আমাৰ পাৰ্চনেলিটি, সেইটো আমি যথেষ্টখিনিয়ে গুৰুত্বপূৰ্ণ। মানুহৰ লগত ডিল কৰাৰ পৰা ষ্টাৰ্ট কৰি ডে টু ডে লাইফত আমাৰ ব্যক্তিত্বটো খুবেই দৰকাৰী। আৰু ব্যক্তিত্ব আমাৰ এনেকুৱা হ'ব লাগে, এটা পজিটিভ ধনাত্মক প্ৰতিচ্ছবিৰ এক ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগে। এই আমি যে শুনো তেওঁ খুব এক পজিটিভ পাৰ্চনেলিটিৰ মানুহ হয়, এনেকুৱা যেন কয়। পজিটিভ এটা ফিল ভাইব এটা আহিব লাগে, যাতে সেই মানুহজনৰ লগত লগ পোৱাৰ লগে লগেই আমি এটা পজিটিভ ভাইব এটা ফিল কৰিব পাৰো। তেনেকুৱা ধৰণৰ এক ব্যক্তিত্ব হোৱা উচিত। লগতে অভিনয়, আচলতে আমাৰ ব্যক্তিত্বৰ আঁৰত এখন মুখা কেতিয়াবা লুকুৱাই থোৱা দেখা যায়, এখন অভিনয় কৰা দেখা যায় কেতিয়াবা। কাৰণ আমাৰ জীৱনত কি চলি আছে সেইটো আমি প্ৰতিগৰাকী মানুহক দেখুৱাব নোৱাৰো। প্ৰতিটো কথা আমাৰ জীৱনৰ প্ৰতিটো কথা আমি ক'ব নোৱাৰো। ত' সেইকাৰণে কিছু ক্ষেত্ৰত আমি নিজক লুকুৱাবলৈ বা নিজক আঁৰত ৰাখিবলৈ আমি এক ব্যক্তিত্বৰ মাজত এক অভিনয় দেখুৱাবলগীয়া হৈ যায় কেতিয়াবা। আৰু সেইটো এনেকুৱা হ'ব নালাগে যাতে আনে এই ব্যক্তিত্বটো উপলব্ধি কৰি যাতে ভুল নুবুজে, তেনেকুৱা হ'ব নালাগে। অভিনয় থকাটো বেয়া কথা নহয়, কিন্তু অভিনয়ৰ মাজত একো ভুল ইংগিত থাকিব নালাগে।